हेलो फ्रेंड्स पुनः नतुन भिडिओ आपलोक सकलोके स्वागतम जनाइছো आशा कৰো সকলো ভালে আছে আৰু আজি লৈছো মাছৰ উন্নতি দিছো এইফালে মাছ ফ্ৰাই কৰিছো এইফালে ধনিয়া ক্যাপসিকাম বিলাহী আদা নহৰু পিয়াজ সকলোবোৰ কাটি থৈছো আৰু আনফালে মটৰ আৰু আলুখিনি বইল কৰি থৈ দিম আৰু এইফালে তেলত মই প্ৰথমে দি লৈছো বিলাহী আদা নহৰু আৰু এইফালে পিয়াজ দি অলপ ভাজি লম আৰু অলপ দিছো হালধি নিমখ আৰু ধনিয়া দি ভাজি লৈ প্লেট এখনত দিয়ে অলপ ঠাণ্ডা হ'বলৈ দিম যাতে মিক্সাৰ দিব পাৰো আৰু ফলে ক্যাপসিকাম দিছো তেলত আৰু পিয়াজ দি পিনে এফালে বইল কৰাখিনি দি দিছো আৰু দিছো হালধি আৰু কাশ্মীৰী মিৰ্চ অলপ নিমখ দিছো বাকিনি দেখুৱা নহল আৰু এফালে দিছো মিশ্ৰণখিনি পিছি থোৱা মিশ্ৰণখিনি অলপ দি ভাজি লম ভাজি লোৱাৰ পিছত আদিলো মই ঘৰতে বনোৱা মছলা অলপ আৰু এফালে পানী দি দিলো তাৰপিছত মাছ পিছ দি দিলো আৰু অলপ উতল আহিবলৈ দিম এফালে উতল অহাৰ পিছত অলপ ধনিয়া ছিটিয়াই দিছো আৰু এফালে টিফিনত মাছ পিছ লৈছো পিছি লোৱা সৰিয়হ আদা নহৰু পিয়াজ আৰু এফালে দিছো মাছ পিছ হালধি নিমখ আৰু কাশ্মীৰী মিৰ্চ অলপ আৰু এফালে সৰিয়হত মই মিঠাতেল অলপ দি লৈছো তিমিলি সকলো মিশ্ৰণখিনি দিয়াৰ পিছত মই নেমু এডোখৰ চেপি দিছো আৰু এনেকৈ দি ঢাকনখন মাৰি দিলো আৰু এতিয়া মই কেৰাহীখনত পানী দি পিনে টিফিনটো দি দিছো আৰু ঢাকনখন দি দিছো প্ৰায় কেইমিনিটমান সময় উতল অহাৰ পিছত এফালে উলিয়াই দিলো আৰু যিহেতু এপিস মাছ সেয়ে মই এনেকৈ পিটিকা বনাই ললো পিয়াজ দি আজি ভিডিওটো চাই কেনেকৈ পালে জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰ নতুন ভিডিঅ' সৈতে আকৌ লগ পাম তেন্তে আজিলৈ আহিছো বাই বাই